আজি ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমা অঞ্চলৰ অন্তৰ্গত খাগৰাবাৰী জনতা এমই স্কুলত ৩২ নং ভেৰগাঁও পৰিষদীয় সমষ্টিৰ ইউপিপিএল আৰু খাগৰাবাৰী আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। উল্লেখ্য যে বিটিআৰ চুক্তিৰ বাবে এনডিএফবি আৰু এপছুৰ যিসকল ব্যক্তিয়ে গুৰি ধৰাত উঠি পৰি লাগি শ্বহীদ হৈছিল, আজি তেওঁলোকৰ পৰিয়ালবৰ্গক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিটিআৰ চুক্তিৰ হেতুকে যিসকল ব্যক্তিয়ে প্ৰাণ আহুতি দিছিল তেওঁলোকক জাতি ৰক্ষাৰ বাবে শ্বহীদ বুলি অভিহিত কৰা হয়। উক্ত অনুষ্ঠানখনত সভাপতিত্ব কৰে খাগৰাবাৰী জনতা এমই স্কুলৰ সহকাৰী শিক্ষক গণেশ্বৰ বড়ুৱে। সভাখন আৰম্ভ হোৱাৰ পূৰ্বে বীৰ শ্বহীদসকলৰ আত্মাই চিৰশান্তিৰ হেতুকে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰে। উক্ত অনুষ্ঠানখনত ৩২ নং ভেৰগাঁও পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী দাওবাইছা বড়ুৱে উপস্থিত থাকি কয় যে বিটিআৰ চুক্তিৰ হেতুকে খাগৰাবাৰী অঞ্চলৰ পৰা 21 জন ব্যক্তি শ্বহীদ হ'বলগীয়া হৈছে। আজি এই আটাইকেইজনৰ আত্মীয়ক মতাই আনি সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ন্যাশনাল ডেমোক্ৰেটিক ফ্ৰণ্টৰ বড়োলেণ্ডৰ যি 34 বছৰীয়া সশস্ত্ৰ সংগ্ৰাম চলালে, এই সশস্ত্ৰ সংগ্ৰামত আমাৰ এই খাগৰাবাৰী অঞ্চলৰ পৰা 18 জন ব্যক্তিয়ে শ্বহীদ হ'ব লগা হৈছিল আৰু 3 জন ব্যক্তি তেখেতসকলৰ বিভিন্ন কাৰণত মৃত্যু হৈছে। সৰ্বমুঠ 21 জন ব্যক্তিক আমি আজি তেখেতসকলক আদৰিছোঁ। আমি তেখেতসকলৰ পৰিয়ালবৰ্গক আদৰাৰ কাৰণটো হ'ল কাৰণ আমাৰ 2020 27 জানুৱাৰীত এটা শান্তি চুক্তি হৈ গ'ল আৰু এই শান্তি চুক্তিৰ মৰ্মে যিহেতু এনডিএফবি হিচাপে এনডিএফবিৰ যিটো অৰ্গেনাইজেশ্যন আছিলে, সেই অৰ্গেনাইজেশ্যনখনক যিহেতু ডিছবেণ্ড কৰা হ'ল বা ডিজলভ কৰা হ'ল, সেই হিচাপে আমাৰ যিখিনি শ্বহীদ পৰিয়াল আছে তেখেতসকলক আমি আজি সভাৰ যোগেদি তেখেতসকলক আমি সম্বৰ্ধনা জনাইছোঁ। আৰু মই ৩২ নং ভেৰগাঁও সমষ্টিৰ প্ৰাৰ্থী হিচাপে আমাৰ এনডিএফবিৰ শ্বহীদ পৰিয়ালসকলক মই আশ্বাস এটা দিব বিচাৰিছোঁ। যিহেতু আমাৰ বিটিআৰ এগ্ৰিমেণ্টত দফা আছে যে শ্বহীদ পৰিয়ালবিলাকক পুনৰ সংস্থাপনৰ নামত যিখিনি ব্যৱস্থা কৰা হ'ব, ব্যৱস্থাখিনি একৰত থকা হিচাপে তেখেতসকলক মোৰ পৰা পূৰ্ণ সমৰ্থন বা পূৰ্ণ সহযোগ কৰি পেলাই তেখেতসকলে পাবলগীয়া যি পুনৰ সংস্থাপন এইখিনি দিয়াবৰ কাৰণে মই জিকি যোৱাৰ পিছত সেইখিনি মই কৰিম। আৰু আমাৰ ৩২ নং ভেৰগাঁও সমষ্টিত এতিয়া জিকিব পৰা ইউপিপিএলে জিকিব পৰা যিখিনি কাৰ্যসূচী কৰিব লাগে সেইখিনি আমি সমাপ্ত কৰিছোঁ, অৰ্থাৎ আমাৰ জিকাটো নিশ্চিত হৈছে। গতিকে মই এই সময়ত মই এটা কথাকে ক'ব বিচাৰিছোঁ, অকল এনডিএফবি বুলি নহয়, এপছৰো যিখিনি শ্বহীদ পৰিয়াল আছে বা আমাৰ আগত যিখিনি ভলণ্টিয়াৰ ফৰ্চেই হওক বা জনেলে হওক বা বিএলটি হওক, যিবিলাকে বিগত দিনত বিটিচি চুক্তিৰ দ্বাৰা লাভৱান নহ'ল বা বিটিচি চুক্তিৰ পৰা আগামা মহিলাৰ নেতৃত্ব যি চৰকাৰ আছিলে, সেই চৰকাৰৰ পৰা যিহেতু তেওঁলোকে বহুত মানুহখিনি পুনৰ সংস্থাপন নাপালে, তেখেতসকলকো আমি কোনো পাৰ্থক্য নাৰাখাকৈ আমি তেখেতসকলক পুনৰ সংস্থাপন কৰিবৰ কাৰণে আমি যত্ন কৰিম। তো সেইখিনিকে আমি কৈছোঁ, শ্বহীদ পৰিয়ালে হওক বা আমাৰ আন্দোলনত বহুতখিনি মানুহ কষ্ট কৰিবলগীয়া হৈছে, বিভিন্ন মানুহ জেল খাবলগীয়া হৈছে বিনা দুখত, বিভিন্ন মানুহ প্ৰশাসনক বা পুলিচ বা আৰ্মিৰ কিছুমান হেৰিৰ লগত আমাৰ আঘাত হৈছে বা দুখ পাবলগীয়া হৈছে। তেখেতসকলকো আমাৰ চৰকাৰে ইউপিপিএল চৰকাৰে চৰকাৰ গঠন কৰাৰ পিছত তেখেতসকলকো যত্ন লোৱাৰ কাৰণে আমি নিশ্চয় প্ৰচেষ্টা কৰিম। গতিকে মই আজি সভাৰ যোগেদি বা এই অনুষ্ঠানৰ যোগেদি সকলোকে আহ্বান এটা জনাইছোঁ যে অনাগত দিনত আমি বিটিআৰ চুক্তি ৰূপায়ণৰ স্বাৰ্থত চবে যাতে আমাৰ ইউপিপিএলৰ লগত থাকক, গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ লগত থাকক, আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত থাকক।